अटल शांति पावे 2000 years later. এতিয়া মানে মই কুঁহিয়া কাটি আছো। হাই হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে আৰু হেপী বিশ্বকৰ্মা পূজা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিহেতু পূজাটো সৰু সুৰাকৈ পাতিছোঁ, দেখুৱাই দিছোঁ কি কি আছে। এয়া যোগাৰ কৰি লৈছোঁ এয়া বিশ্বকৰ্মাৰ কাৰণে। বুট মগুখিনি এক্সট্ৰাকৈ আছে, সেইখিনি তিয়াই থোৱা আছে। এইখিনি বস্তুৰ লগতে আজি বিশ্বকৰ্মাটো পাতিম। তো গাইজ, ঘৰত লেঠাটো মাৰি আহি এতিয়া আমাৰ টমটমলা সন্থা মানে সকলোৱে মিলি পাতিছিলোঁ আমাৰ চাপৰিতে মেইন টাউনত। তো এতিয়া ইয়াত আহি পাই গ'লোহি আৰু এয়া আমাৰ মূৰ্তি ভাগ। আজি মানে গাইজ বিশ্বকৰ্মা পূজা পাতিছোঁ যদিও মোবাইলটো অকণমান মানে ডিষ্টাৰ্ব দি আছে। কেমেৰাটো মানে অলপমান কৰিব পৰা নাই, মানে ঘোলা আহি আছে। তো অকণমান সময়ত ভাল হয়, অকণমান মানে বেয়া হয়। কেলে হৈ আছে জানো, মানে ভিডিঅ'টো সম্পূৰ্ণ কৰিব সেইটো কাৰণে পৰা নাই, আধা কৰি দিছোঁ আৰু ভিডিঅ'। এইফালে আমাৰ সকলো বিষয়ববীয়া সকল নিজৰ কামত ব্যস্ত হৈ আছে আৰু এইফালে খোৱা বোৱাটো কিছুমান ব্যস্ত হৈ আছে মানে। তো মানে গাইজ বৰ্তমান আহি ঘৰ পাই গ'লোহি, সন্ধিয়া হৈ গ'ল আৰু মন চন বহুত বেয়া আজি, যিহেতু মোবাইলটোৰ কাৰণে ভিডিঅ' বনাবই নোৱাৰিলোঁ। অলপে বনাব পাৰিলোঁ। চ' আজি বহুত বেয়া লাগি আছে। মোবাইল এটা আৰু চেঞ্জ কৰিব লাগিব, যিহেতু নহ'লে ভিডিঅ' বনাব নোৱাৰিমেই চাগে, মোবাইলৰ কেমেৰাটো বেয়া হৈ গ'ল। তো গাইজ আজি এই ভিডিঅ'টো ইমানেই আছিলে। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই, জয় অসম।